নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে সমকোণী ত্ৰিভুজৰ তিনিটা উপপাদ্য পঢ়িলোঁ। নম্বৰ 1 আছিল যে সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা অধিভুজলৈ টনা লম্বডালে উৎপন্ন কৰা ত্ৰিভুজ দুটা পৰস্পৰ সদৃশ আৰু এই ত্ৰিভুজ দুটা সম্পূৰ্ণ ত্ৰিভুজটোৰ সৈতে সদৃশ। নম্বৰ 2 আছিল আমাৰ পাইথাগোৰাছৰ সূত্ৰ যে সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। আৰু নম্বৰ 3 আছিল পাইথাগোৰাছৰ বিপৰীত উপপাদ্য, অৰ্থাৎ এটা ত্ৰিভুজৰ যদি এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফল হয় বা বৰ্গৰ যোগফলৰ সমান হয় তেন্তে ডাঙৰ বাহুটোৰ বিপৰীত কোণটো সমকোণ বা ত্ৰিভুজটো সমকোণী। এই উপপাদ্যকেইটাৰ আধাৰত আমি অনুশীলনী 6.5ৰ অংকসমূহ কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটোত নতুন বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে তোমালোকে ছাবস্ক্ৰাইব বুটনটো প্ৰেছ কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। অনুশীলনী 6.5 চোৱা। ইয়াৰ প্ৰথম সমস্যাটো কি দিছে? ত্ৰিভুজৰ কিছুমান বাহুৰ দিশ তলত দিয়া হ'ল। ইয়াৰ কোনবিলাক সমকোণী ত্ৰিভুজ উলিওৱা। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অধিভুজডালৰ দিশ উলিওৱা। কেইটামান ত্ৰিভুজ দিয়া আছে আৰু প্ৰতিটো বাহুৰ যোগ দিয়া আছে। ইয়াৰে কোনবোৰ সমকোণী ত্ৰিভুজ সেইকেইটা আমাৰ নিৰ্বাচন কৰি উলিয়াব লাগে। সমকোণী ত্ৰিভুজ আমাৰ চিনাক্ত কৰিব লাগে। সেইকাৰণে আমি নম্বৰ 3 উপপাদ্য যোনটো আছিল পাইথাগোৰাছৰ বিপৰীত উপপাদ্য সেইকেইটা আমি ব্যৱহাৰ কৰিম। তিনিটা বাহুৰ যোগ দিয়া আছে। আমি কি কৰিম? ডাঙৰ বাহুটোৰ বৰ্গ ল'ম আৰু সৰু বাহু দুটাৰ বৰ্গৰ যোগফল ল'ম। যদি ইকুৱেল তেন্তে আমাৰ কি হ'ব? সমকোণী ত্ৰিভুজ হ'ব। তাৰপাছত সুধিছে যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজডালৰ দিশ উলিওৱা। যদি এইটো সমকোণী ত্ৰিভুজ হয় অতিভুজ কোনডাল হ'ব? আমি কি জানো যে সমকোণী ত্ৰিভুজৰ দীঘল বাহুডালে কি হ'ব? আমাৰ অতিভুজ। ঠিক আছে, তেনেকৈ অংকবোৰ আমি কৰিম। প্ৰথম অংকত আমাৰ বাহুকেইটাৰ যোগ 7 সেণ্টিমিটাৰ, 24 সেণ্টিমিটাৰ আৰু 25 সেণ্টিমিটাৰ দিয়া আছে। সমকোণী হয়নে নহয় পৰীক্ষা কৰিম। ইয়াৰ কাৰণে আমি কি কৰিম? ডাঙৰ বাহুটোৰ বৰ্গ ল'ম আৰু সৰু বাহু দুটাৰ বৰ্গৰ যোগফল ল'ম। চোৱা কেনেকৈ কৰিম। ইয়াত আমি 25 স্কুৱাৰ কৰিম। কিমান হয় আমাৰ? 625 আৰু সৰু বাহু দুটাৰ বৰ্গৰ যোগফল লোৱা 7 স্কুৱাৰ প্লাছ 24 স্কুৱাৰ। 7 স্কুৱাৰ মানে হ'ল 49, এইটো হ'ল আমাৰ 576। যোগ কৰিলে কিমান পাম? 625। তাৰমানে এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। গতিকে ত্ৰিভুজটো সমকোণী। লিখি দিয়া এইটো। ইয়াতে 25 স্কুৱাৰ ইকুৱেল টু কিমান পালোঁ? 7 স্কুৱাৰ প্লাছ 24 স্কুৱাৰ। এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। গতিকে ত্ৰিভুজটো কি হ'ব? সমকোণী। আৰু অতিভুজ কোনটো হ'ব? ডাঙৰ বাহুটো। ঠিক আছে, তাকে আমি লিখি দিম। এতেকে ত্ৰিভুজটো সমকোণী। ছেকেণ্ড প্ৰশ্নত কি সুধিছে? অতিভুজৰ দিশ উলিওৱা। এতেকে অতিভুজৰ দিশ কোনটো হ'ব আমাৰ? 25 সেণ্টিমিটাৰ। ইয়াৰ বাকী অংককেইটা নিজে কৰিব পাৰিবা, একে অংক এইবোৰ নিজে প্ৰেক্টিচ কৰিবা। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ আমি। কুৱেশ্যন নম্বৰ 2 চোৱা কি সুধিছে যে পি কিউ আৰ ত্ৰিভুজৰ পি কোণ সমকোণ। কিউ আৰৰ ওপৰত এম এটা বিন্দু। যদি পি এম লম্ব কিউ আৰ দেখুওৱা যে পি এম স্কুৱাৰ ইকুৱেল টু কিউ এম ইনটু এম আৰ। চিত্ৰ দিয়া নাই, আমি প্ৰশ্নটো পঢ়ি পেলাই প্ৰথমে চিত্ৰ চেষ্টা কৰিম। আমি এটা ত্ৰিভুজ ল'ম, সমকোণী ত্ৰিভুজ হ'ব, এটা কোণ সমকোণ। কিউ আৰৰ ওপৰত এটা এম বিন্দু ল'ম আৰু সেই এম বিন্দু সাপেক্ষে পি এম লম্ব কিউ আৰ হ'ব। আমি ছবি আঁকিলে গম পাম, তাৰপিছত এইখিনি আমি প্ৰমাণ কৰিম। আমি প্ৰশ্ন দিয়াৰ দৰে ছবিটো আঁকি ল'লোঁ। আচ্ছা, পি কিউ এটা ত্ৰিভুজ, ইয়াৰ পি কোণটো সমকোণ আৰু পি এম লম্বকে দিছে আমাৰ কিউ আৰ। প্ৰমাণটো কি কৰিব দিছে আমাক যে পি এম স্কুৱেৰ ইজ ইকুৱেল টু কিউ এম ইনটু এম আৰ। এনেকুৱা থাকিলে আমি বনাই লওঁ যে কোন দুটা ত্ৰিভুজ লাগে, সেই দুটা ত্ৰিভুজ আমি চিনাক্ত কৰি উলিয়াম। ইয়াৰ পৰা বনাব পাৰোঁ পি এম বাই কিউ এম ইকুৱেল টু এম আৰ বাই পি এম। এনেকুৱা অংক আগত আমি কৰিছিলোঁ। ইয়াৰ পৰা আমি ত্ৰিভুজটোৰ নাম পাওঁ পি এম আৰ আৰু ইয়াৰ পৰা ত্ৰিভুজটোৰ নাম পাওঁ আমি কিউ পি এম। ঠিক আছে, পি এম আৰ আৰু এটা কি পাওঁ আমি? কিউ এম পি বা পি কিউ এম। পি এম আৰ মানে এই ত্ৰিভুজটো, কিউ পি এম মানে এই ত্ৰিভুজটো। এই দুটা ত্ৰিভুজ যদি আমি সদৃশ দেখুৱাই দিব পাৰোঁ তেন্তে এই অনুপাতটো পাই যাম আৰু এইটো আমি প্ৰমাণটো হৈ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সাদৃশ্যৰ উপপাদ্য পঢ়োঁতে প্ৰথম উপপাদ্যটোৱে পাইছিলোঁ আমি যে সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা বিপৰীতভাৱে লম্ব আঁকিলে এই ত্ৰিভুজ দুটা পৰস্পৰ কি হয়? আমাৰ সদৃশ হয়। আৰু গোটেই ত্ৰিভুজটোৰ সৈতে কি হয়? আমাৰ সদৃশ হয়। এই ত্ৰিভুজ দুটা এটা অন্তৰত কি হ'ব? সদৃশ হ'ব। আমি উপপাদ্যটো যেনেকৈ প্ৰমাণ কৰিছিলোঁ ঠিক তেনেকৈ প্ৰমাণ কৰি দিলে আমাৰ হৈ যাব। ঠিক আছে, আমি তেনেকৈ প্ৰমাণ কৰি দিম বা অকণ বেলেগ ধৰণৰ কৰিব পাৰি। আমি বিশেষ সূত্ৰ লিখা নাই কাৰণ প্ৰশ্নত গোটেইখিনি পৰিচয় দিয়া আছে।
সো আমি গিভেন কণ্ডিশ্যন লিখি ল'লোঁ এতিয়া আমাৰ কাম কি হ'ব যে এই দুটা ত্ৰিভুজ আমি সদৃশ দেখুৱাম সো এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাবলৈ হ'লে কমেও দুযোৰ অনুৰূপ কোণ সমান দেখুৱাব লাগিব সো এই দুটা ত্ৰিভুজৰ মাত্ৰ এযোৰ অনুৰূপ কোণ সমান দেখুৱাব পাৰোঁ 90 আৰু আমি দেখুৱাব নোৱাৰোঁ সো ইয়াৰ কাৰণে কি কৰিব লাগিব যিহেতু এনেকুৱা ছবি পাই পেলাই এনেকুৱা অংক আগত কৰিছোঁ এই সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজ এটা প্ৰথমে সদৃশ দেখুৱাই ল'ম সো ইয়াৰ এই ত্ৰিভুজটো লোৱা যে ত্ৰিভুজ PRM আৰু ডাঙৰ ত্ৰিভুজটো লোৱা PQR কি সমান আছে এটা 90 ডিগ্ৰী কোণ পাম ইয়াত ডাঙৰটো এটা 90 ডিগ্ৰী কোণ আছে সো এইটোৰ নাম হ'ব এংগল PMR is equal to QPR কিয় সমান 90 আৰু তোমালোকক কৈছিলোঁ যে এনেকুৱা যদি ত্ৰিভুজ চিত্ৰ পাওঁ আমি এটা কোণ সাধাৰণ কোণ থাকে সো PRM is equal to PRQ PRQ সাধাৰণ কোণ গতিকে ত্ৰিভুজ দুটা কি হ'ব আমাৰ সদৃশ এতেকে ত্ৰিভুজ PRM সদৃশ নামকৰণটো শিকাইছিলোঁ কেনেকৈ কৰিব লাগে নামকৰণ কৰিলে কি পাম ইয়াত চোৱা কি আছে PRM সৰি P কোণটো ইয়াত দিয়া নাই উল্লেখ কৰা নাই R কোণটো উল্লেখ কৰিছে M কোণটো RM ইয়াত কি আছে আমাৰ RP বাকি থাকিল Q সো PRM সদৃশ কি পালো আমি QRP ওকে যেহেতু ত্ৰিভুজ দুটা সদৃশ এটাকে আমি কি লিখিব পাৰোঁ তৃতীয় এযোৰ অনুৰূপ কোণ যোনটো আছে সেইটো কি হ'ব আমাৰ সমান হ'ব সো আমি ইতিমধ্যে কি গম পালোঁ যে M ৰ সৈতে এই গোটেইখিনি P সমান R টো কমন বাকি থাকিল এই কোণটো এই ত্ৰিভুজৰ এই কোণটো বাকি থাকিল MPR এই কোণটো ইকুৱেল টু ইয়াৰ সৈতে সমান হ'ব ডাঙৰটোৰ সৈতে PQR সো আমি লিখিব পাৰোঁ এংগল MPR is equal to PQR ইকুৱেশ্যন 1 এতিয়া আমি সৰু ত্ৰিভুজ দুটা সদৃশ দেখুৱাই দিব পাৰিম কেনেকৈ পাৰিম সৰু ত্ৰিভুজৰ এই কোণটো এই ত্ৰিভুজৰ এই কোণটো আৰু এই ত্ৰিভুজৰ এই কোণটো সমান এযোৰ এই দুটা ত্ৰিভুজৰ আকৌ এইযোৰ কোণো সমান সদৃশ হৈ গ'ল সো এই দুটা ত্ৰিভুজ লৈ লওঁ আমি যে ত্ৰিভুজ MPR বা PRM একেই কথা ইয়াৰ নাম আৰু ত্ৰিভুজ ইয়াৰ নাম লোৱা MPQ কি সমান এইটো লৈ লওঁ প্ৰথমতে ইয়াৰ MPR is equal to ইয়াৰ নাম হ'ব PQM ইকুৱেশ্যন 1 ৰ পৰা ললোঁ ইয়াত PQR আছে ইয়াত সো PQR বা PQM একে কথা সো ইকুৱেশ্যন 1 ৰ পৰা আৰু এযোৰ লম আমি যোনটো আমাৰ 90 ডিগ্ৰী হৈ আছে PMR is equal to হ'ব PMQ to 90 ডিগ্ৰী গতিকে ত্ৰিভুজ দুটা সদৃশ সো নামকৰণ ঠিক তেনেকৈ কৰিম ত্ৰিভুজ MPR সদৃশ ত্ৰিভুজ P কোণটো কাৰ সৈতে সমান সৰি প্ৰথমতে কি আছে আমাৰ M ৰ সৈতে সমান কি আছে আমাৰ M গতিকে M আহিব ইয়াত P ৰ সৈতে সমান আছে কি Q বাকি থাকিলে আমাৰ MQP ত্ৰিভুজ দুটা সদৃশ বাহুৰ অনুপাত লোৱা সো ইয়াৰ লগত মিলাই ল'ম বাহুকেইটা কি লাগিব আমাৰ PM লাগিব সো এতে PM এতেকে PM ডিভাইডেড বাই কি হ'ব আমাৰ QM ইজ ইকুৱেল টু আৰু এটা বাহু লাগিব কি আমাৰ MR আৰু কি PM এইটো MR লোৱা এইটো PM এইটো আমি আগতে মিলাই থৈ দিছিলোঁ সো এইখিনি হিচাপ নকৰি ইয়াৰ পৰা ডাইৰেক্টলি চাই লিখি দিলেও একো ভুল নহ'ব কাৰণ মিলাই দিছিলোঁ আমি সো PM স্কুৱেৰ ইজ ইকুৱেল টু হ'ব QM ইনটু MR হ'লনে মোৰ প্ৰমাণটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই কথা এটা উল্লেখ কৰোঁ সো এই অংকটো যিটো আমাৰ প্ৰথম উপপাদ্য আছিল ইয়াৰ সৈতে একে সেই তেনেকৈ যদি আমি দেখুৱাওঁ তেতিয়াও শুদ্ধ হ'ব এই ত্ৰিভুজ দুটা কেনেকৈ সদৃশ দেখুৱাইছিলোঁ তাত তোমালোকে চাবা ইয়াত অকণ মই বেলেগকৈ কৰিছোঁ ইয়াত যে এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাই পেলাই এযোৰ অনুৰূপ কোণ সমান লৈ লৈছোঁ একো কথা নাই সো সেইটোও চাবা তেনেকৈ কৰিলে হ'ব এনেকৈ কৰিলে হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 3 চোৱা চিত্ৰ 6.53 ABD এটা সমকোণী ত্ৰিভুজ এ কোণটো সমকোণ AC লম্ব BD দেখুওৱা যে AB স্কয়াৰ ইকুৱেল টু BC ইনটু BD এইটো বনাই ল'ম কোন দুটা ত্ৰিভুজ লাগে আমি চাম AC স্কয়াৰ ইকুৱেল টু BC ইনটু DC AD স্কয়াৰ ইকুৱেল টু BD ইনটু CD সো আমি চিত্ৰটো দিয়া আছে কি কৈছে এই ছবিটো এটা আমাৰ সমকোণী ত্ৰিভুজটো এ কোণটো সমকোণ আৰু এৰ পৰা ইয়ালৈ এটা লম্ব টনা হ'ল প্ৰমাণখিনি কৰিব লাগে আকৌ ইয়াত আমি ডাইৰেক্টলি উপপাদ্যটো ব্যৱহাৰ কৰি দিব পাৰিম যেহেতু এইটো এটা সমকোণী ত্ৰিভুজ ইয়াৰ পৰা ইয়ালৈ লম্ব গতিকে এই দুটা ত্ৰিভুজ কি হ'ব সদৃশ
আৰু দুয়োটা ত্ৰিভুজ গোটা ত্ৰিভুজটোৰ সৈতে কি হ'ব আমাৰ সদৃশ ছবিটো আঁকি ললো আমি প্ৰথম প্ৰমাণটো আমাক কি কৰিব দিছে ab স্কয়াৰ ইকুৱেল টু bc ইনটু bd এটা বনাই লোৱা আগৰ নিচিনাকে ab ডিভাইডেড বাই bc ইকুৱেল টু bd ডিভাইডেড বাই ab এতিয়া ত্ৰিভুজ দুটা চোৱা কি কি হ'ব পাৰে ইয়াত abd প্ৰথমটো ত্ৰিভুজ abd আৰু দ্বিতীয়টো যদি চাও আমি ত্ৰিভুজটি কি হয় আমাৰ abc ত্ৰিভুজ abc ইয়াৰ পৰা চালে আমি কি গম পাওঁ ত্ৰিভুজ abc গতিকে abd ত্ৰিভুজ আৰু abc ত্ৰিভুজ যদি সদৃশ দেখুৱাই দিব পাৰো তেন্তে এইটো নিজে নিজে ওলাই আহিব abd চোৱা abd এই ত্ৰিভুজটো কথা কোৱা হৈছে আৰু ত্ৰিভুজ abc সম্পূৰ্ণ ত্ৰিভুজটো আমি প্ৰমাণ কৰিছো এইকেইটা কেইবাৰ কৰিছো ঠিক তেনেকৈ কৰি দিম আমি বিশেষ সূত্ৰ লিখা নাই কাৰণ প্ৰশ্নত গোটেইখিনি দিয়া আছে গিভেন কণ্ডিশ্যন কেইটা লিখি ললো আমি দেখুৱাম কি যে ত্ৰিভুজ abd আৰু ত্ৰিভুজ abc সদৃশ একদম ইজি আমি বাৰে বাৰে দেখুৱাই আছো এইকেইটা একে অংক বাৰে বাৰে কৰি আছো ত্ৰিভুজ abd আৰু ত্ৰিভুজ abc কি কি সমান আমাৰ এটা কোণ 90 ডিগ্ৰী দুয়োটাতে আছে এটাকে সো abd এর d কোণটো 90 ডিগ্ৰী সদৃশ সদৃশ না ইকুৱেল ইয়াৰ a কোণটো 90 ডিগ্ৰী bac আকৌ তোমাৰ আৰু এটা কোণ সাধাৰণ কোণ থাকে b কোণটো সাধাৰণ হ'ব abd is equal to abc ইয়াত মই বেছিকৈ এক্সপ্লেইন কৰা নাই কাৰণ একে অংক আমি বাৰে বাৰে কৰি আছো সাধাৰণ সো কি হৈ গ'ল ত্ৰিভুজ দুটা আমাৰ সদৃশ নাম কেইটা মিলাই দিম আমি abd সদৃশ ত্ৰিভুজ ইয়াত a কোণ নাই bd b আৰু d লগত কি সমান আছে ba সো abd ইয়াৰ পৰা সো আমি ba এটো c হ'ব নামকৰণ কেনেকৈ কৰিব লাগে আগৰ ভিডিঅ'বোৰ চাই লবা সো যেহেতু ত্ৰিভুজ দুটা সদৃশ তে বাহু অনুপাত লৈ ল বাহু অনুপাতত লাগিব আমাৰ ab বাই কি হ'ব আমাৰ bc ইকুৱেল টু ইয়া লাগিব আমাৰ bd বাই কি হ'ব bd মানে এই দুটা শেষৰ দুটা ab সো বজ্ৰ গুণন কৰি দিলে ab স্কয়াৰ ইজ ইকুৱেল টু bc ইনটু bd প্ৰথম প্ৰমাণটো হৈ গ'ল আমাৰ এক নম্বৰ অংক আছিল আমাৰ হৈ গ'ল ঠিক আছে তে নাম্বাৰ 2 লৈ যাও নাম্বাৰ 2 সোৱা কি দিছে আমাক নাম্বাৰ 2 আমাক উলিয়াব দিছে হেতু আমি চেক কৰি লও ac স্কয়াৰ ইজ ইকুৱেল টু bc ইনটু dc আকৌ বনাই লম আমি ac বাই bc ইজ ইকুৱেল টু dc বাই ac ত্ৰিভুজটো সোৱা কি হ'ব ইয়াত adc আৰু ইয়াত হ'ব abc adc আৰু কি হ'ব আমাৰ abc adc মানে কোনটো আছে ছবি চাও যদি এই সৰু ত্ৰিভুজটো adc আৰু abc মানে এই গোটা ত্ৰিভুজটো এটো নিজে নিজে পাৰিবা যেনেকৈ এই দুটা ত্ৰিভুজ এই সৰুটোৰ ডাঙৰটো দেখুৱালো এই ত্ৰিভুজটোৰ এই ডাঙৰটো দেখুৱাবা বাকিখিনি নিজে নিজে মিলি যাব ঠিক আছে কোৱেশ্চন নম্বৰ 3 টু একে 3 হেখিনি তোমালোক লৈ আহিলো কোৱেশ্চন নম্বৰ 4 সোৱা abc এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ c কোণ সমকোণ প্ৰমাণ কৰা যে ab স্কয়াৰ ইকুৱেল টু 2ac স্কয়াৰ এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ দিয়া আছে আমি প্ৰমাণ কৰিব লাগে ab স্কয়াৰ ইকুৱেল টু 2ac স্কয়াৰ ছবিটো আঁকিলো আমি তাৰ পিছত আমি সমাধান কৰিম আমি ছবিটো আঁকি ললো abc এটা সমদ্বিবাহু ত্ৰিভুজ কোৱা হৈছে ধৰিলো ac ইকুৱেল টু bc আৰু c কোণটো সমকোণ অৰ্থাৎ এটো এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ আমাৰ প্ৰমাণ কি কৰিব লাগে ab স্কয়াৰ ইকুৱেল টু ac স্কয়াৰ 2ac স্কয়াৰ সো গিভেন কন্ডিশন কেইটা লিখি ললো আমি সমদ্বিবাহু সমকোণী abc ত্ৰিভুজটো c কোণটো 90 ডিগ্ৰী আৰু ac ইকুৱেল টু bc প্ৰমাণটো কৰি দিম যেহেতু এটা সমকোণী ত্ৰিভুজ যেহেতু ত্ৰিভুজ abc সমকোণী তাত আমি এটা উপপাদ্য ব্যৱহাৰ কৰিব পাৰো পাইথাগোৰাছৰ উপপাদ্য সেইটো আমি ব্যৱহাৰ কৰি দিম এটাকে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব ab স্কয়াৰ ইকুৱেল টু ac স্কয়াৰ প্লাস bc স্কয়াৰ লিখি দিয়া এটো যে পাইথাগোৰাছৰ উপপাদ্য মতে ঠিক আছে সো ইয়াত আমি কি কৰিব পাৰো দেখাব লাগে 2ac স্কয়াৰ মই ac স্কয়াৰ জাত ac স্কয়াৰ লিখিলো bc জাত মই কি লিখিব পাৰো ac তো আমাক দিয়া আছে ইকুৱেল টু কি হৈ গ'ল আমাৰ 2ac স্কয়াৰ হৈ গ'ল আমাৰ প্ৰমাণটো একদম ইজি ab স্কয়াৰ ইকুৱেল টু 2ac স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিছো আৰু তোমাৰ সমদ্বিবাহু বুলি কৈছিল এই বস্তুটো আমি ব্যৱহাৰ কৰি দিলো